হেল্ল' সকলোকে নমস্কাৰ আৰু ৱেলকাম টু মাই নিউ ব্লগ। আজি বনাওঁ আপোনাৰ হাঁহৰ মাংস। বহুত দিন হ'ল হাঁহৰ মাংস খোৱা নাই। মই ইয়াত অহা মই দাদাৰ ঘৰত আছোঁ এতিয়া। দাদাৰ ঘৰৰ পৰাই দিছোঁ ভিডিঅ'। ইয়াত আহি বহুত দিনৰ মূৰত এতিয়া হাঁহৰ মাংস খাবলৈ মন গৈ আছিলে বহুত। হাঁহটো খোৱা মানুহো নাই ইমান, আৰু অকল দাদা মই খাবলৈও বেয়া, দুটা মানুহে হাঁহ। আজি মোৰ দাদাৰ ডাঙৰজনী ছোৱালী আহিছে, তাৰ লগত আজি সেইটো কাৰণে হাঁহৰ মাংস খাম বুলি ভাবিছোঁ। আৰু এনেই ঘৰত যেনেকৈ আমি চিম্পুল বনাই খাওঁ তেনেকেই বনাম, আৰু বহুত ধুনীয়া টেষ্ট হয়। আপোনালোকেও ট্ৰাই কৰিব, সেনেকৈ নিশ্চয় ভাল পাব। আৰু মইতো হাঁহৰ মাংস খাই বহুত ভাল পাওঁ, কিন্তু এতিয়া বাচ্ছা হ'ল, হাঁহৰ মাংস খালে পটককৈ ইটো সিটো বেমাৰ হৈ যায় বুলি কয় মানুহে। সেইটো কাৰণে অলপ চলপ কমাই দিছোঁ হাঁহৰ মাংসটো খোৱাৰ। সেইটো কাৰণে ব্ৰইলাৰ, চিকেন, গাহৰি সেনেকৈয়ে চলে। তথাপিতো আৰু আপোনালোকে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আগলৈও সেনেকৈ ছাপোৰ্ট কৰি থাকিব বুলি আশা কৰিলোঁ। আৰু কোনোবা যদি মোৰ চেনেলত নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থেংক ইউ। লগ পাই আছোঁ আপোনালোকক ৰেচিপিত। এইফালে সেয়া মাংস কাটি আছে, দাদাই মাংস কাটি আছে, হ'ব আৰু কাটি হোৱাৰ লগে লগে ষ্টাৰ্ট কৰি দিম আৰু বনাবলৈ। ইয়াত মই বিশেষ মছলা একো নিদিওঁ। ইয়াত জাষ্ট ইলাইচি, লং, দালচেনি আৰু তেজপাত আৰু ডাঙৰ ডাঙৰ দুটা পিঁয়াজ দিম। আৰু মিট মছলা অকণমান, চব মিক্স থকা মিট মছলা অকণমান দিম। তাৰপৰা দিম অকণমান আদা নহৰু। বছ ইমানেই, বেছি মছলা ইউজ নকৰোঁ।